ভাৰতত প্ৰথমবাৰ 49টা দৰকাৰী নিউট্ৰিয়েন্টছ থকা চকলেট ফ্লেভাৰ্ড টেষ্টি শ্বেক নিউট্ৰিচাৰ্জ কিডছ যাক সকলো শিশুৱেই ভাল পায়। নিউট্ৰিচাৰ্জ কিডছত আছে DHA, ভিটামিন B, C, মিনাৰেল যেনে মেংগানিজ, কপাৰ, যিয়ে নেকি মগজুৰ বিকাশত সহায় কৰে। আপোনালোকেতো জানেই, নিউট্ৰিচাৰ্জ কিডছত 49টা গুৰুত্বপূৰ্ণ নিউট্ৰিয়েন্টছ আছে। তাৰে ভিতৰত 10টা বটানিকেলছ বজাৰত পোৱা কোনো জনপ্ৰিয় প্ৰডাক্টত পোৱা নাযায়। নিউট্ৰিচাৰ্জ কিডছত আছে ভিটামিন আৰু মিনাৰেলছ যেনে ভিটামিন C, জিংক, চেলেনিয়াম, যিয়ে শিশুৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা অৰ্থাৎ ইমিউনিটি বঢ়োৱাত সহায় কৰে। শিশুৰ শাৰীৰিক বিকাশৰ বাবে নিউট্ৰিচাৰ্জ কিডছত আছে উচ্চ গুণসম্পন্ন সোয়া প্ৰটিন আইচোলেট আৰু ৱে প্ৰটিন। হাড়ৰ মজবুতিৰ বাবে ইয়াত আছে ভিটামিন D, কেলচিয়াম আৰু ফছফৰাছ, যিয়ে শাৰীৰিক বিকাশত সহায় কৰে আৰু শক্তিও প্ৰদান কৰে। নিউট্ৰিচাৰ্জ কিডছ 2 পৰা 12 বছৰ বয়সৰ শিশুলৈ এটা নিউট্ৰিচনেল ড্ৰিংক। এবাৰেই পেকিংটো চাওক। সকলোতকৈ ওপৰত আছে এয়া প্লাষ্টিকৰ কভাৰ। যেতিয়াই আপুনি এইটো খুলিব, ইয়াৰ ভিতৰত আৰু এটা ঢাকনি আছে। যেতিয়াই আমি ইয়াক খুলিম, ভিতৰত আছে এলুমিনিয়াম চিল। কিন্তু সুৰক্ষা ইয়াতেই শেষ নহয়। যেতিয়াই আমি এলুমিনিয়াম চিলটো কাটিম, ইয়াৰ ভিতৰত এটা এলুমিনিয়াম পাউচ আছে, য'ত বতাহৰ ঠাইত নাইট্ৰজেন পাৰ্জিং কৰা হৈছে নিউট্ৰিচাৰ্জ কিডছ পাউডাৰক আৰু সুৰক্ষিত কৰিবলৈ। এতিয়া আমি এই এলুমিনিয়াম পাউচটো কাটিম। চাওক, ভিতৰত নিউট্ৰিচাৰ্জ কিডছ পাউডাৰ কিমান সুৰক্ষিত। যেতিয়াই আমি এলুমিনিয়াম পাউচটো উলিয়াম, ইয়াৰ ভিতৰত এখন স্কুপো আছে। এতিয়া আমি আহো জানক নিউট্ৰিচাৰ্জ কিডছৰ সুস্বাদু শ্বেক বনোৱাৰ বিধি। ইয়াত আপুনি এগিলাচ গাখীৰ ঢালক। এতিয়া আপুনি নিউট্ৰিচাৰ্জ কিডছ পাউডাৰৰ এটা স্কুপ লওক আৰু এই গাখীৰত ঢালক। ইয়াৰ পাছত ইয়াক ভালকৈ মিলাওক যেতিয়ালৈকে ই ভালদৰে মিক্স হৈ নাযায়। চাওক, ইয়াক বনোৱা কিমান সহজ। ইয়াত আপুনি সোৱাদ অনুসৰি চেনিও দিব পাৰে। ইয়াত আমি কম দামী চেনিৰ জাগাত নিউট্ৰিয়েন্টছৰ ওপৰত বেছি গুৰুত্ব দিছো। নিউট্ৰিচাৰ্জ কিডছ, এতিয়া আপোনাৰ দায়িত্ব ইয়াক লোৱাৰ। ইটছ টেষ্টি! মোৰ জাষ্ট নিউট্ৰিচাৰ্জ।